মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। নলবাৰীৰ প্ৰেমদা হোটেলত এগৰাকী বিধৱা তিৰিৰ মস্ত বিয়া। আজি অসমৰ ৰাজধানী দিছপুৰত এটা বন্দা মেকুৰীৰ গলত কাটা বাজি মৃত্যু। আজি ভেদাইলতাবোৰত উদ্ধাৰ হ'ল ৰঙালাওৰ ভিতৰত মানুহৰ পোৱালি। অসমৰ সুসন্তান হোলাৰ ভাই মলাই আমেৰিকাত চাদা খাই বিশ্ব ৰেকৰ্ড কৰিলে। আজি অসমৰ বাবে এটা দুখ লগা ঘটনা, গেদা ভাইয়ে কচু গছত ফাঁচি দি মৃত্যুবৰণ কৰিলে। আজি মুম্বাইত এটা কানা আৰু এটা খৰাৰ মাজত বম কাজিয়া। স্বাগতম জনাইছো আমাৰ পচা আলু চেনেললৈ। আজি আমি কথা পাতিম মেট্ৰিক পৰীক্ষা বাতিল হোৱা বাবে ল'ৰা ছোৱালীৰ কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে তাৰ ওপৰত আমি বিতংকৈ আলোচনা কৰিম। আজি আমাৰ মাজত উপস্থিত থাকিব বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত মামা আৰু উপস্থিত থাকিব কেইজনমান শিক্ষাৰ্থী যিয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছিল কিন্তু দুৰ্ভাগ্যবশতঃ এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ নাপালে। হেই চিকা, তই অনবৰত কি নাকটো লাগি থাকা? ৰাস্তা নাপা নেকি? দেই কেমেৰা অন কৰ। কৰি আছো। হাও গেদা ধুনে তো কি কৰি আছা তাতে? কেনা লাগছি বেটা? মেট্ৰিক পৰীক্ষা নহল না? দিনে ৰাতি ধুন গতাই পঢ়ি আসলি, এটা কেনা লাগছি? এটা ইনষ্টাগ্ৰামত ৰিলছ মানে থাক, বল লেভেল দি আসলি ধুন। হেই চিকা, কেমেৰা ৰেডি কৰ। হেই কিয়ে ইমান এটা ফাৰি আছা? মই এতে নাটক কৰি থাকা বুলি ভাবছা নেকি? এতে মই টক শ্ব'ত লাইভ আহি আছো, লাইভ। গোটাই অসমৰ মানুহে চাই আছে এতিয়া, মনে মনে থাক তই। অ হয় নেকি? ইহ, মেট্ৰিক পৰীক্ষা দে সি। ভালে হৈছে মেট্ৰিক পৰীক্ষা নহয়, বৰ ৰিজাল্ট ডাল কৰিলা হয় সি। ভালে হৈছে দে, এতিয়া শ্ব'টো আৰম্ভ কৰো আমি। এতিয়া আমি শ্ব'টো ষ্টাৰ্ট কৰো। এইমাত্ৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল অসমৰ বিখ্যাত মূৰ্খ ছাত্ৰ গেদা ভাই। এতিয়া আমি গেদা ভাইক কেইটামান প্ৰশ্ন সুধিম। ঐ, মই আজি একে কি কৰিব আহিছো? মই আজি ইয়াতে কি কৰি আছো জানানা? তোৰ বিয়া পাতিছো, এতে বিয়া মাংস বাগে আছো তোৰ বিয়াত। বেছি বুকি নাথকিবি, এটা ঘুচা মাৰি মুখত চকু এটা গোটাই উলিয়াই আনিম আৰু যদি বেছি বুকি থাকা। তই আজি মোক হিংকে কলি। ইটা খেলা বাদ দি মোক আৰম্ভ কৰিবা দি। আপোনালোকে এতিয়া গম পাব গেদা ভাইয়ে মেট্ৰিক পৰীক্ষাৰ আগত কেনেকৈ পঢ়িছিল, কিমান কষ্টৰ মূৰত পঢ়িছিল, কিন্তু পৰীক্ষা বাতিল হ'ল তাৰ মনটো কেনেকুৱা লাগিল। এতিয়া আমি প্ৰশ্নবোৰ সুধিম, আপোনালোকে উত্তৰ পাই যাব। ঐ গেদা, তই মেট্ৰিক পৰীক্ষাৰ আগত কিনকে পঢ়িছিলি? সমগ্ৰ অসমবাসী ৰাইজৰ আগত কৈ দিছোন ভালকে। মই কিনকে পঢ়িছিলো জানা না? সকলে কান্দি দিবা লাগিব কথাটো শুনি। আমাৰ আইতাই মাদাৰ ইণ্ডিয়া বিড়ি খাইছিল, সেই বিড়িৰ পোহৰত মই পঢ়ি আছিলো। এটা এটা পাত মুখস্থ কৰি দিওঁ। আমাৰ ঘৰত লাইন নাই, ছাতি নাই, লেম্প নাই, একোৱেই নাই। কেইটাবে চিকিমিকি আহে, সেই চিকিমিকিৰ পোহৰত মই পঢ়িব যাওঁ। আৰু কেইটাবে যি জুমকা আহে, জুমকাৰ পোহৰতো মই পঢ়ো। মোৰ হাগা লাগিলেও হাগবা নাযাওঁ, কেইটাবে আৰু পেনতে হাগি দিওঁ। ইমান কষ্ট কৰি পঢ়িছিলো মই। হয় ৰাইজ, আপোনালোকেতো গম পালে গেদা ভাইয়ে কিমান কষ্ট কৰি পঢ়িছিল। সি জোনাকী বৰুৱাৰ পোহৰত পঢ়িছিল, মাদাৰ ইণ্ডিয়া বিড়িৰ পোহৰত পঢ়িছিল আৰু চিকিমিকিৰ পোহৰত পঢ়িছিল। ইমান কষ্টৰ মূৰতো সি মেট্ৰিক পৰীক্ষা দিবলৈ নাপালে। কি দুখ লগা ঘটনা, আপোনালোকেতো গম পালেই আজি। মোৰ যি কষ্ট হৈছে জানা না? মই ক্লাছ 9ত 10 বাৰ ফেল কৰিছিলো, কিন্তু 11 নম্বৰ বাৰত কিবা কৰি ক্লাছ 10 পাইছো। ক্লাছ 10ত ইনকে পঢ়িছিলো কৈছাহে দে, মোক বাচা উঠি আহিব লগা হৈছে টেবুলৰ পৰা, কিন্তু মেট্ৰিক পৰীক্ষা নহল। এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। ক্লাছ 9ত 10 বাৰ ফেল কৰি 11 নম্বৰ বাৰত ক্লাছ 10 পাইছে আৰু তাৰ পিছত মেট্ৰিক পৰীক্ষা বাতিল হ'ল। ইয়াতকৈ আৰু সুখৰ বিষয় কৰবাত আছে নেকি? হাও মামা আহিছে দুনে, ভালকে ৰাখে। হাও হৈ দুনে দে, গানটো গা। আইছে হিমন্ত আইছে আহাৰ বতৰালৈ। আইছে হিমন্ত আইছে আহাৰ বতৰালৈ। উৰাই দিওঁ কাইদেউ ওলাই আবাতলৈ সহায় দিবলৈ। ছাৰ আহি পালে কষ্টটো হোৱা নাই আকৌ? নাই, একোৱে কষ্ট হোৱা নাই। মই মানে কেতিয়াবাই আহি পালো, কিন্তু আধা ৰাস্তাতে মোৰ হাগা লাগিল, সেইকাৰণে মোৰ দেৰি হ'ল অলপ। তুনতে কি বকি আছা? হাগা লাগিছিল বোলে। শুনা পাইছে মাইল লাগছা আজি আমাক। নহয় ছাৰ, আপোনাৰ কথাই আমি কৈ আছিলো। মানে মেট্ৰিক পৰীক্ষা নহল না, ল'ৰা ছোৱালীৰ বহুত অসুবিধা হ'ল, সেইকাৰণে আপোনাক ষ্টুডিঅ'ত মাতি আনিছো ল'ৰা ছোৱালীক বুজাবৰ কাৰণে। বেয়া চেয়া নাপাব আপুনি? হয় নেকি? টেনচন ল'বা নাংগে ল'ৰা ছোৱালী, মই মামা হয়, মামা, অসমৰ মামা, সকলোৰে মামা। এই গেথো, কেমেৰা অন কৰ। কেমেৰা অন হৈ আছে। এই মুহূৰ্তত আমাৰ মাজত উপস্থিত হলি হিমন্ত মামা। আপোনালোকেতো গম পালে হিমন্ত মামাক কেইটামান প্ৰশ্ন সুধিম মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত, আপোনালোকে ভালকৈ শুনি যাব।
মামা আপুনি যে মেট্ৰিক পৰীক্ষা বাতিল কৰিলে তাৰ আচল কাৰণটো কিনো কওকচোন একবাৰ এই আচল কাৰণটো এতে কবা নৰি ৰ নহলে বা সকলে গম পাব আকো নহয় দিয়ক মই কাকো নকওঁ এই চিকা কেমেৰাটো বন্ধ কৰ মামাই কিবা কথা ক'ব কেমেৰা বন্ধ কৰিছো দিয়ক এতিয়া আচল কথাটো কওক আপুনি এই আচল কথাটো কি জানা না মানে মোৰ পইচা বাছিল স্কুটি দিবা নাংগিল বুলেট দিবা নাংগিল আৰু মেট্ৰিকৰ লেপটপৰ পইচা দিবা নাংগিল 20,000 টকাটো কোনো গমে নাপলাক আকৌ হাও এক মাৰ আজি মাৰ ও সেইকাৰণে ই মেট্ৰিক পৰীক্ষা বাতিল কৰিছে পইচাৰ কাৰণে ওই বেলেগ মাল আছে এই তই কি এতে বুকি আছা গেছানাৰ পাই যা বুলি কৈছো যা সেইবোৰৰ পৰা হাল্লা কৰি আছা দে যা বুলি কৈছো যা অ যাওৱে মই আর পাই এক কিন্তু মই হুদাই নেৰু মেট্ৰিক পৰীক্ষা বাতিল কৰিছি পইচাৰ কাৰণে ৰ এক শিক্ষা দি আছো ৰ মই তই আর পাই গেছানা মাইন নাখতে এক চৰ মানে কাণ ফালি যাব গম পাবি আপনি কিন্তু বেয়া চেয়া নাপাব সি মানে আমাৰ গাঁৱৰ পাগলা আঞ্চলি অলপ সেইকাৰণে আপুনি বেয়া চেয়া নাপাব কিন্তু হ'ব দে মই আকৌ বেয়াই নাপাওঁ হাও তে কি কৰি আছে ধুন আইছি আৰু এটা মকটেল কোৰ কি বা এলাখান মকটেল মোৰস্তক সদা সদায় 100 দেৱে নেকি নে কি বুকি আছে আকলাকলি তোক মই এতে মই টক শ্ব' কৰি আছো গম পাইছা না এতে মই নাটক কৰি থাকা বুলি ভাবছা নেকি দে হ'ব দে মই গম পোৱা নাছিলো ইনকে গালি গা পাৰা মোক যেইটা ডিষ্টাৰ্ব দিবা আহি থাকা হাও এইটো কোনি তাউলা মানুহটো মাথাৰ এটা ৰাঙা ফটা আছে আৰু গলত এখন পদুম ফুলৰ গামোচা আছে কোন মকটেলে এইটো শিৱাজীৰা বজান পাই হৈছি যে খালাক এই মোক আজি খালাক মাইল লাগ দে মোক আজি মামাই শুনিলাক কি জানি চেচ দে মই আজি তই কি বুকি আছা এইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত মামা গম পা না নাপা মাইল লাগ দে আজি আমাক দৌকে হাও কিনো কয় মই গমে পোৱা নাছিলো এই তুন্দে মোৰ কথা কি বুকি আছা ইনকে মই শুনা নাপাওঁ বুলি ভাবছা নেকি ৰ পুলিচক ফোন কৰি আছো IPSক ফোন কৰো ৰ অসমৰ তোক শিক্ষা দি আছো ৰ মই পলো মাইন নাখতে হা বেটা ওন পলাইছা এতিয়া মোক চিনি বনাই মই অসমৰ মুখ্যমন্ত্ৰী মামা হয় মামা